এটা বড় জনগোষ্ঠীর সরকার নহয়, এটা দালাল সরকার। প্রমোদ বড়ো এজন দালাল মানুহ, তেওঁ বেপাৰী মানুহ, তেওঁ যিকোনো বিনিময়ত নিজৰ ৰাইজক মানে বিক্ৰী কৰি, জাতিক বিক্ৰী কৰি তেওঁ কাউন্সিলৰ গাদীত বহিব বিচাৰে। ৰাইজে চবে মানে প্ৰতিজ্ঞাবদ্ধ যে ইয়াত আদানী কোম্পানীৰ মাটি দিয়া নহয়, লাগিলে জীৱন দিম, ঠেচ দিম, তথাপিও 1 ইঞ্চি মাটি দিয়া নহ'ব। সেই কাৰণত আজি নিজক মানে সেলফ ইমুলেশ্যন কৰিবলৈ আজি মানে ওলাইছে। সেইকাৰণে আজি এই সেন্টিমেণ্টটো ৰাইজে বুজিব লাগে, গভৰ্ণমেণ্টে বুজিব লাগে যে ইয়াত মাটি যে দিব নোখোজে, ইমিডিয়েট মানে অসমৰ চৰকাৰে এইটো সিদ্ধান্ত লৈ ৰিভিউ কৰিব লাগে। আদানী কোম্পানীক যিটো মাটি দিব ওলাইছে এইটো কেঞ্চেল কৰি দিব লাগে, আমি এইটো বিচাৰোঁ। এইটো বড়ো জনগোষ্ঠীৰ চৰকাৰ নহয়, এইটো দালাল চৰকাৰ। প্ৰমোদ বড়ো এজন দালাল মানুহ, তেওঁ বেপাৰী মানুহ, তেওঁ যিকোনো বিনিময়ত নিজৰ ৰাইজক মানে বিক্ৰী কৰি, জাতিক বিক্ৰী কৰি তেওঁ কাউন্সিলৰ গাদীত বহিব বিচাৰে। সেইকাৰণে এই চৰকাৰ, প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ, এই মানে ৰাইজৰ চৰকাৰ নহয়। এই চৰকাৰক আজি এই বাছবাৰীৰ পৰা ষ্টাৰ্ট কৰিব ওলাইছে যে এই বাছবাৰীৰ পৰা তেওঁলোকক খেদিব। এইবাৰ তেওঁলোকক ফাৰত আহিবলৈ দিয়া নহ'ব। তেওঁলোকৰ পাৰ্টি এই মানে বাছবাৰীৰ পৰাই মানে শেষ হৈ যাব, আমি এইটো ঘোষণা কৰিছোঁ। তেওঁতো এনেই মানে ভুৱা প্ৰক্সি আন্দোলনেই কৰিছে। তেওঁ যিটো আন্দোলন কৰিছিল প্ৰক্সি আন্দোলন, তেওঁ এপছু প্ৰেছিডেণ্ট আছিল যেতিয়া, তেওঁ চিকিউৰিটি লৈ 11জন চিকিউৰিটি লৈ আগে পিছে চিকিউৰিটি লৈ আন্দোলন কৰিছিল। এজন আন্দোলনকাৰীয়ে চিকিউৰিটি লৈ আন্দোলন কৰে। সেইকাৰণে তেওঁ যে আন্দোলন কৰিছিল প্ৰক্সি আন্দোলন আছিলে, একো তেওঁ মাত মাথা নাছিল। তেওঁ ৰামদেৱৰ কথা কয়, আজি ৰামদেৱক মাটি দিয়া হৈছে হাগ্ৰামাই। সেই সময়ত আমাক কুৱেশ্যন কৰে এতিয়া প্ৰমোদ বড়োই যে ৰামদেৱক যেতিয়া হাগ্ৰামাই মাটি দিছিল তেতিয়া ডাউৰৰ সৈতে ক'ত আছিল, আপোনালোকে ক'ত আছিল বুলি মোক সোধে। সেই সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ। প্ৰমোদ বড়োক মই নিজে গৈ এপছু অফিচত লগ কৰিছিলোঁ, তেওঁলোকক মই অনুৰোধ কৰিছিলোঁ যে আপোনালোকে প্ৰতিবাদ কৰিব লাগে, কিন্তু তেওঁলোকে একো মাত মাতা নাই। আজিয়ে কৈছে যে মানে হাগ্ৰামা মহিলাই যিটো ভুল কৰিছে, আমি তাতকৈ দুগুণ ভুল কৰিম বুলি তেওঁলোকে আজি এই হাগ্ৰামা ভুল কৰাটো উদাহৰণ দি তেওঁ এই বাছবাৰী অঞ্চলত আদানী যে মাটি দিব বিচাৰিছে সেইটো জাষ্টিফাই কৰিব বিচাৰিছে। এক নম্বৰ গাদাৰী বেপাৰী মানুহ, বেপাৰী মানে যিকোনো কাম কৰিব পাৰে, গাদাৰী কাম কৰিব, মিছা কথা ক'ব পাৰে, বেয়া কাম কৰিব পাৰে, এইটো গাদাৰী। এইটো আদানীৰ কাৰণে ইয়াত বসবাস কৰা জনজাতি হাজাৰ হাজাৰ মানে বিঘা মাটি যে আদানীক দিব, এইটো গাদাৰী নহয় কি? এইটো মুখ্যমন্ত্ৰীৰ মুখত ভাল ভাল কথা কয়, আমি শুনো ট্ৰাইবেলৰ প্ৰতি বিৰাট দৰদী তেওঁ কয়, ট্ৰাইবেলৰ কাৰণে বহুত কথা কয়, কিন্তু আমি যে তাৰ একশ্যন যিটো পাওঁ, আমি দেখিবলৈ পাওঁ, তেওঁৰ একশ্যনটো গোটেই এণ্টি ট্ৰাইবেল বিৰোধী কাম কৰাটো আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে তেখেতক আমি বিশ্বাস নকৰোঁ। প্ৰমোদ বড়ো এজন মানে এণ্টি ট্ৰাইবেল, তেওঁ চিফ মিনিষ্টাৰ, তেওঁ থকা সময়ত ট্ৰাইবেলসকল অসমত জাষ্টিছ নাপাব, তেওঁৰ সময়ত ন্যায় নাপাব। আমি এইটো মানে আজি মানে বুজিবলৈ বাকী নাই আমাৰ।